দ্ৰৌপদী কবি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ। মই ব্যতিক্ৰম নহয়, নহয়, মই যে মাথো চিৰন্তন নাৰী, যুগমীয়া ৰহস্যৰে ভৰা বিচিত্ৰ বৰ্ণালীৰ এক সহজ প্ৰকাশ। মোৰ বাসনাত কোনো নতুনত্ব নাই, আদিতম নাৰীৰ মনৰ ৰং আৰু সুৰভিয়ে মনৰ মজিয়াত মোৰ আলপনা আগে। মোৰ দুখ ক'ত? মই মাথো কৰি গ'লো সত্যৰ সহজ স্বীকাৰ, যিবোৰ স্বীকাৰ ভণ্ডামীৰ মুখাৰ তলত সৰ্বদাই গুপ্ত হৈ থাকে। হাঁহি উঠে আৱৰণৰ আঁৰত আমি সকলো উলংগ। প্ৰাণৰ পাত্ৰ জানো কেতিয়াবা ভৰে, যেতিয়া নিজকে ভাবোঁ সবাতোকৈ ঐশ্বৰ্যমণ্ডিতা বুলি, সকলো পাইছোঁ বুলি গৰ্বিত ভংগীত স্ফীত হৈ উঠোঁ, সেইটো ক্ষণতে মনৰ কোণত অৱচেতনাই হাঁহি, বিদ্ৰূপৰ হাঁহি, ধূৰ্ত এক খেলুৱৈৰ দৰে। চেতনাৰে দৃঢ় হৈ থিয় হৈ থাকোঁ মই মোৰ ভৰিৰ তলত থকা দুপতা মাটিতে। আশ্চৰ্য তথাপি মোৰ ছায়া যায় আগবাঢ়ি দুহাত প্ৰসাৰী। নহ'লেনো ধীৰ স্থিৰ মনীষাৰ ধৰ্ম যুধিষ্ঠিৰ, শাল বৃক্ষ সম যেন দ্বিতীয় পাণ্ডৱ, শৌৰ্য বীৰ্য সৌন্দৰ্যৰ প্ৰতীক অৰ্জুন, সৌম্য শান্ত নম্ৰ বীৰ চতুৰ্থ আৰু পঞ্চ পাণ্ডৱৰ পাঁচখনি উজ্জ্বল আলেখ্য থাকোঁতেও মনৰ পটত আৰু এক ছবি আহি দোলে কিয় মনে মনে কোনোটি ক্ষণত। বিচাৰো কৰনো কিয় এই তৃষ্ণা জাগে আকণ্ঠ ভৰি মোৰ থাকোঁতে অমৃত। এয়া যে মায়াৰ খেলা দেহি আমি, তথাপি কৰোঁ যে বাস দেহত ঊৰ্ধত। এয়া এক অনুভৱ বিশেষ স্তৰৰ, এয়া এক মানসিক উপলব্ধি গভীৰ মনৰ। সৌন্দৰ্য নহয় মাথো অপৰূপ অৱয়ব ভংগী আৰু সুললিত স্বৰ, সৌন্দৰ্য লুকাই থাকে বোধ মেধা বীৰত্ব পাণ্ডিত্য ব্যক্তিত্ব আৰু সুঠাম মনৰ কটল প্ৰকাশত। নাৰী মই সেই সৌন্দৰ্যৰে অক্লান্ত পিয়াসী। মাতৃৰ সঞ্চয় তৃষ্ণা ললনাৰ মায়া থাকে অচিনাকি ৰূপ লৈ হৃদয় মাজত। প্ৰতিটো ৰঙৰে প্ৰতিভা ফুল যদি থাকিলেহেঁতেন মোৰ মৰমৰ জীৱনৰ সৰুৱে বননি।